Hello viewers, welcome to Loa Life of Arunachal in Assam. Ahok apnalok সকলোকে আজি এটা আমাৰ ব্লগলৈ স্বাগতম জনাইছো। আজি এটা বিশেষ দিন কিয়নো আজি আমি কৰি আছো এটা ডাঙৰ কাম। আমি কৰি আছো কি গম পাইনে? আমি গৈছো ছোৱালী পলোৱাবলে। আজি আমি বা মই আমাৰ হাজবেণ্ড মানে মোৰ মানুহজন আৰু মোৰ দাদা আৰু এফালে ভাইটি আমি সকলো গৈছো ছোৱালী পলোৱাবলৈ। আৰু আসলতে ঘৰুৱা কিছুমান অসুবিধাৰ বাবে আমি এনেকুৱা এটা কাম কৰিব লগা হৈছে। কিন্তু পলোৱাবলৈ যেহেতু গৈছো যদিও দুখন ঘৰতে গম পোৱাপুৰিকৈ আমি মানে এই ছোৱালীজনী আনিবলৈ গৈছো কিবা এটা নিয়ম কৰি। আৰু এয়া আমি পাই গলোহি নামচাই দলংখন। নামচাই দলং পাৰ এয়া আপোনালোকক দেখাই আছো অসমৰ পৰা অৰুণাচললৈ কইনা লৈ যোৱা অৱস্থাত। এয়া ধুনীয়াকৈ আমি পাই গলোহি নামচাই ডিষ্ট্ৰিক্ট। আমি এতিয়া ঘৰ পামগৈ আৰু ঘৰ পোৱাৰ আগতে আমি বোলো পেট পূজা কৰি লওঁ। এতিয়া আমি ৰখি পেলাই কিবা এটা খাই লওঁ। নেকি বেটি বহুত টেনশ্যন হৈছে। মূৰে হাতে কপালে হাত দিছে। বেটি ফূৰ্তি কৰিব লাগে আকৌ খুইদ পাবা। ফূৰ্তি কৰিব লাগে আকৌ খুইদ পাবা। যিহেতু সোনকালে আমি মানে ওলাইছিলোঁ সেইকাৰণে আমাৰ যথেষ্ট ভোক লাগিলে। ঘৰ পোৱাৰ আগতে আমি সোমাই পেলাই খাই ল'লোঁ। আৰু এয়া আমি গৈ আছোঁ আমাৰ অৰুণাচললৈ ইনাওলৈ। আৰু চাওক ৰাস্তাটো মানে বনাই আছে যিহেতু অকণমান এনেকুৱা হয় আমাৰ পৰিৱেশটো। আচলতে এই ডেটটো হৈছে 14 তাৰিখ। 14 জুনত হৈছিলে এই ঘটনাটো, মানে আমি ছোৱালী অনা ঘটনাটো। আৰু 14 ডিচেম্বৰত আমাৰ বিয়া আছিলে। প্ৰায় কমপ্লিটলি 6 মাহৰ পিছত মই এখন ঘৰলৈ আহিছোঁ, মানে এনেকৈ ভাইটিক লৈ পেলাই ভাই বোৱাৰীক লৈ। 6 মাহৰ আগত নিজে কইনা হৈ আছিলোঁ আৰু 6 মাহৰ পিছত কইনা লৈ আহিছোঁ। আৰু দেখিছে নহয় মানুহবোৰে অহাৰ লগে লগে খুইদ এজনে টুপুককৈ আচাত মাৰিলে। মানে আচলতে সেয়া মাৰা নহয় মৰমতে আৰু সকলোৱে ইমান বেছি মৰম কৰে ন। মানে এখন ঘৰ মানে একদম নিজৰ যেন লাগে, নিজৰ হয় আকৌ মানে। আৰু একচুৱেলি মানে কি যেতিয়া গৈ পাইছোঁ ন এইখন ঘৰত সোমালোঁ মেলিলোঁ, এইখন ঘৰ মানে কিবা ৰেচপনচিবল মানে ফিল এটা আহি গ'ল আৰু মানে ইমান ভাল লাগিলে। আৰু গোটেইখিনি বস্তু আনিবা। পংখী যি আছে চব লৈ আহিবা। এতিয়া আপোনালোকে দেখিছে যে এইটো হৈছে গৃহ প্ৰৱেশ কৰা নিয়ম। মানে আমাৰ অৰুণাচলত এটা হৈছে যে যেতিয়া আপোনাৰ ছোৱালীজনী আনে তাই বিয়া পাতি অহাৰ নিয়মখিনিয়ে কৰা যায়। ছোৱালীজনীক বাহিৰতে গা পাই ধুৱাই তাইক সাজটো বাহিৰতে পিন্ধাই অনা হয়। আৰু তাৰপাছত আনি পেলাই গৃহ প্ৰৱেশ কৰোঁ। গৃহ প্ৰৱেশ কৰোঁতে সেয়া আপোনালোকক মোৰ বিয়াত যিখিনি কৰাইছিলে বৰ বিয়াৰ নিয়মখিনি একেখিনি কৰাইছে। তাৰপাছত সেই বস্তুত কলচীত কিবা কিবি বস্তু থাকে, সোণৰ বস্তু, পইচা, তামোল পাণ সকলোবোৰ আনি পেলাই আমাৰ মাক দিব লাগে। মাক দিলে মানে কি সেই গোটেইখিনি বস্তু আনিলে সেয়া হৈছে লখিমী বোৱাৰী। আমাৰ বোৱাৰীজনী কিন্তু লখিমী বোৱাৰী পালোঁ দেই, সকলো বস্তু আনি। আহক এতিয়া আপোনালোকক আমাৰ বোৱাৰীজনী চিনাকি কৰাই দিওঁ। এয়া হৈছে পংখী। পংখী হৈছে তিনিচুকীয়াৰ আৰু পংখী আমাৰ বহুত বেছি মৰমৰ। তাই একচুৱেলি মোৰ ভণ্টি বুলিয়ে ক'ব লাগিব। বহুত সৰু ছোৱালী হয়, মানে মোতকৈ 2 বছৰমান সৰু হ'ব। আৰু ভাইটি মোতকৈ এবছৰমানে সৰু হ'ব, চাই এবছৰ একে আমি এজৰ দুইটাই। কিন্তু কথাটো হৈছে যে ভাইটিও মানে নিজৰ ভাইটি সি ছোৱালীজনী অনাৰ আগত মোক ভৰিছে, সেৱা কৰিছে। মই কৈছোঁ নে মোৰ মানে বুকুখন একদম কঁপি গৈছে, মোৰ চকু পানী ওলাই গৈছে। মানে একচুৱেলি বহুত ডাঙৰ এটা ৰেচপনচিবিলিটি আৰু যে মানে সি পাৰিছেগৈ মানে। আৰু সিহঁত দুটা মানে এনেকুৱা লাগে যেন আমাৰ ভাইটি ভণ্টিহে নেকি।
আচলতে বিয়াখনটো এনেকৈ পাতিম বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু কয় নহয় জন্ম মৃত্যু বিবাহ ক'ত আছে কেনেকৈ আছে কোনেও নাজানে। আৰু দেখিছে নহয় ল'ৰাটো ইমান মৰমীয়াল, একদম আইনা চাইনা ধৰি দিছে, নিজেও সাজিছে কাচিছে। মানে সঁচাকৈ কয় এইকণ সময়ত মানে বহুত ভাল লাগিছিলে। কিন্তু কথাটো হ'ল যে মই এফালৰ পৰা দৌৰি থাকোঁতে গৈছোঁ, এফালে ইটো আনিব গৈছোঁ, সিটো কৰি আছোঁ। সেইখিনি কৰোঁতে মানে সিহঁতৰ লগত ভালকৈ ফটো ভিডিঅ' কৰাই নহ'ল। তথাপিতো য'তে ত'তে অকণমান উঠিছোঁ আৰু ক্লিপ এটা তো যেনেকৈ আছে আপোনালোকক দেখাইছোঁ। এয়া হওক, এতিয়া হৈছে আজি তোমাৰ হৈ শিৰত সেন্দুৰ ল'লোঁ, কপালত আঁকি ল'লোঁ, আজীৱন তোমাৰ হৈ থাকিম, এয়া যেন এক প্ৰতিশ্ৰুতি। আৰু দুয়োটাৰ হৈ যেন সদায় থাকক, দুয়োটাই কুশলে থাকক, ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা। ভগৱানে সিহঁতক বহুত সুখ শান্তি দিয়ক। আৰু এইকণ সময় আপুনি চাব, এইকণ সময়ত বহুত জমনি তাকে আছে, চাব দেই, দেখাই আছোঁ। এতিয়া ভাইটি দেখিলে নহয়, ভাইটিয়ে সুধিছে বোলে ময়ো সেৱা কৰিব লাগিব নেকি বোলে। বৰ অকৰা অজলা সিহঁতবোৰ, কৈছোঁ নহয়। এতিয়া সিহঁতক তাক ধুনীয়াকৈ মিঠাই খুৱাই দিলে। আমাৰ ইয়াত মানে মিঠাই দি প্ৰথমতে আৰম্ভ কৰে, আচলতে বহুতৰে নিয়ম আৰু মিঠা দি আৰম্ভ কৰিলে ভাল, কিয়নো মিঠাটোৱে জীৱনটো মিঠা কৰি পেলাই যাতে সুখ হৈ পৰক, সিহঁতৰ জীৱনটো আনন্দৰে পৰক, মিঠাৰে ভৰি পৰক। এয়া সেন্দুৰ লোৱাৰ পিছত, মিঠাই খোৱাৰ পিছত মা দেউতাৰ সেৱা ল'লে আৰু মাৰ একদম হাঁহি ফূৰ্তি। মাৰ যিহেতু আমাৰ ছোৱালী নাই, মাৰ খুব ফূৰ্তি আৰু ছোৱালীজনী পাইছে বুলি। আৰু চবতকৈ ভাল লাগিলে যেতিয়া কোনোবা এগৰাকীয়ে ক'লে বোলে ছোৱালী বুলি মাতিবি, তেতিয়া মায়ে ক'লে যে সিহঁতক মই নাম কাঢ়িয়ে মাতিম, সিহঁতক ঘৰত মতা নামেদি মাতিম, সিহঁতকেইজনী মোৰ ছোৱালী হয়। সেইটোতকৈ আৰু জানো সুখ লাগে। আৰু সঁচাকৈ কৈছোঁ শাহুমা বহুত বেছি ভাল হয়। আৰু এতিয়া সদশেষত আমাৰ ভিডিঅ'টো শেষ হ'বলৈ লৈছে। এয়া আপোনালোকে দেখি আছে, মানুহবোৰ গৈছেগৈ, আমি ভাত পানী খালোঁ। আৰু এনেকৈ ধুনীয়া অৰুণাচলৰ ভিডিঅ' পাবলৈ মোৰ এই লোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু থেংক ইউ, টেক কেয়াৰ, বাই বাই, থেংক ইউ।